নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ দুযোৰ এমব্ৰইডাৰী মেখেলা চাদৰ। প্ৰথম কাপোৰযোৰ চাদৰখন ৰেড কালাৰ, মেখেলা আৰু ব্লাউজ পিচ ব্লেক কালাৰ থাকিব। এইখন ৰেড কালাৰ চাদৰখন, চাদৰৰ ফুলৰ কালাৰ হ'ব য়েলো আৰু ব্লেক। চাদৰখনৰ মাজভাগতো এই একেটা ডিজাইনকে সৰু সৰুকৈ দিয়া হৈছে আৰু চাদৰখনৰ গোটেই বৰ্ডাৰটোতে দিয়া হৈছে এই ডিজাইনটো। চাদৰখন কাষত দেখিবলৈ পাইছে হালধীয়া বিট মাৰি দিয়া হৈছে। এনেকৈ দিলে কাপোৰযোৰত এটা খুব ধুনীয়া শ্ব' উঠে, পিন্ধাৰ পিছত খুব গৰ্জিয়াছ দেখা কাপোৰযোৰ। মেখেলাখনতো এনেকৈ দিয়া হৈছে, দেখিছেনে? মেখেলাখনৰ তলৰ ফালে হালধীয়া বিট মাৰি দিয়া হৈছে আৰু মেখেলাখনৰ ফুলৰ কালাৰ য়েলো আৰু ৰেড। এইটো ব্লাউজ পিচ হ'ব, ব্লাউজ পিচৰ হাতটোত ডিজাইনটো থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু এই কাপোৰযোৰৰ প্ৰাইচ হ'ব মাত্ৰ 1600 টকা। নেক্সট কাপোৰযোৰ দেখাইছোঁ। ইয়াৰ চাদৰখন য়েলো কালাৰ হ'ব। দুয়োযোৰ কাপোৰৰ ডিজাইন প্ৰায় একেখিনিয়ে। এইখন চাদৰখন চাওক, চাদৰখনৰ মাজভাগত এনেকৈ দিয়া হৈছে সৰু সৰুকৈ ডিজাইনটো, আৰু এই বৰ্ডাৰটো চাওক, বৰ্ডাৰটো দিয়া হৈছে এনেকৈ। গোটেই চাদৰখন এনেকৈ থাকিব মাজভাগটোত। আৰু এই চাদৰখনত বিট লগোৱা হৈছে ৰেড কালাৰৰ দেই, আৰু ৰেড কালাৰ দহিপতি কৰা আছে। এইখন চাদৰখন, এইখন চাওক, ৰেড কালাৰ দহিপতি কৰা। কাপোৰ দুযোৰ ভাল লাগিলে মোক আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। মোৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে চাই ল'ব আপোনালোকে। এইখন হৈছে মেখেলাখন, ব্লেক কালাৰ মেখেলাখন, আৰু ইয়াত ৰেড কালাৰ বিট কৰি দিয়া হৈছে। ফুলৰ কালাৰ য়েলো আৰু ৰেড হ'ব। এইটো ব্লাউজ পিচ। দুয়োযোৰ কাপোৰৰ ডিজাইনখিনি প্ৰায় একে, আৰু এই কাপোৰযোৰৰ প্ৰাইচটো 1600 টকা মাত্ৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।